स्टुडिअ दं आं जेंग्रें नार्जारि दिनै बरपेटा रोडआव सानसेनि हाबाफारि लानानै डक्टर भुपेन हाजरिकानि जिथि थैनाय सान फालिदों। बरपेटा रोड प्रेस गिल्डनि नेहाथारि बिष्णु अधिकारी आरो आफादगिरि अनजय बसुमतारीमोननि दैदेननायाव मुंदांखा मेथाइ खनगिरि डक्टर भुपेन हाजरिकानि जिथि थैनाय सानखौ बरपेटा रोड हिटिसि सिनेमा हलनि मोखाङाव फालियो। बे फालिनायाव बिथांखौ मान बावनानै बिथांनि सावगारियाव आलारि बाथिखौ फोजोंजेनदों बरपेटा रोड प्रेस गिल्डनि आफादगिरि अनजय बसुमतारीया। बे हाबाफारियाव माखासे मेथाइ खनगिरिफोरबो हांख्रायहरनाय जादों। बरपेटा रोडनिफ्राय अनजय बसुमतारीनि खौरां। बरपेटा रोड प्रेस गिल्डर तरफर दशम संख्यक डक्टर भारत रत्न भूपेन हाजरिका देवर जी मृत्यु दिवस और সেই मृत्यु दिवस आज आम बरपेटा रोड प्रेस गिल्डर तरफर आम उद्यापन কৰিবলৈ ওলাইছোঁ আৰু ইয়াৰ জৰিয়তে গোটেই বিশ্ববাসীক আমি এই বাৰ্তা দিব বিচাৰোঁ যে 5 তাৰিখ 5 নৱেম্বৰ আৰু সেই 5 নৱেম্বৰ তাৰিখে যে আমাৰ অসম গৌৰৱ অৰ্থাৎ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি এই মৃত্যু দিৱস আৰু সেই মৃত্যু দিৱস যাতে গোটেই বিশ্বব্যাপী মানুহৰ অন্তৰলৈ যি বুকুৰ যি স্পন্দন সেই স্পন্দন যাতে পুনৰাই মানুহে হৃদয়ঙ্গম কৰিব পাৰে তাৰ বাবে আজি আমাৰ এই প্ৰেছ গিল্ডৰ তৰফৰ পৰা আমি তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এইখিনিতে আজি আমাৰ এই যি কাৰ্যসূচী আপোনালোকে চাই আছে এই কাৰ্যসূচী আমাৰ খন্তেক সময়ৰ কাৰণে আজি আমি ভূপেন হাজৰিকা দেৱৰ সংগীতৰ জৰিয়তে আমি তেওঁক আজি স্মৰণ কৰাটো বুলি আমি নিজকে স্মৰণ কৰিবলৈ পাই আমি নিজকে ধন্য বুলি ভাবিছোঁ। তাৰ লগতে আমাৰ গোটেই অসমবাসীক আজি আমাৰ এই যে 5 নৱেম্বৰ তাৰিখ যে ভূপেন হাজৰিকা দেৱৰ মৃত্যু দিৱস সেয়া স্মৰণ কৰাৰ কাৰণেই আজি আমাৰ এই মূল উদ্দেশ্য। এইখিনি প্ৰেছ গিল্ডৰ কাৰণে আমি ভূপেন হাজৰিকাৰ দশম মৃত্যু দিৱসে শ্ৰদ্ধাঞ্জলি কৰিব পাৰিছোঁ। আৰু ভূপেন হাজৰিকা মানুহ হিচাপে প্ৰকৃত মানুহ আছিল যেজনে পৃথিৱীৰ মানুহবিলাকৰ যাতে মংগল হয় আৰু যাতে ইউনিভাৰ্চেল ব্ৰাদাৰহুড সৃষ্টি হয় সেইটোৰ ওপৰত তেওঁৰ যিমান গান যিমান লিখা চব তাৰ ওপৰতে। আৰু তেওঁই কৈছিল যে যদি গংগা তুমি বহি আছা তুমি যদি মাই হোৱা তেনেহ'লে তোমাৰ দুই চাইডে ইমান ভাৰতবাসী অনাহাৰে থাকে সিহঁতে কয় তুমি যদি মাই হৈছা তুমি सेमलेसली वाई यू आर गोइंग ओ गंगा तुम क्यों बहती हो इफ यू आर द मदर सो यू शुड स्टॉप यू शुड नॉट गो फॉरवर्ड। तो তেওঁৰ সৃষ্টি অভূতপূৰ্ব তেওঁৰ লগতে আৰু কাৰোক আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ। সেইকাৰণে ভূপেন হাজৰিকা দেৱক সশ্ৰদ্ধ প্ৰণাম। আজি তাৰ এই দশম বাৰ্ষিক মৃত্যু দিৱসেও মোৰ অন্তৰৰ শ্ৰদ্ধাৰ্ঘ্য মই অৰ্পণ কৰিলোঁ।